খালি তিল চিল দি দিলে বেছি ভাল হয়। বিৰাট টেষ্টি হৈছে। হেল্ল' গাইজ, আকৌ এবাৰ আহিলোঁ মই চিন্টু সোণোৱালে। গধূলি সময়ত কিবা এটা খাওঁ নিচিনাই লাগে হয়নে? চ' আজি ভাবিছোঁ ভাপত দিয়া পিঠা খাওঁ। তেতিয়াহ'লে কেনেকেনো বনাই চাওঁ বলক। ইয়াত কি দিয়া আছে? নিমখ আৰু পানী, চাউলৰ পিঠা হয় নাই? চাউলৰ পিঠা। কি চাউল? লাহি চাউল। এইখিনি দি দিম। এতিয়া কাপোৰ বান্ধি কিনে চফা কাপোৰ এখন দি এইটো কি হয়? ভাপত দিয়া পিঠা। ভাপত দিয়া পিঠা। তুমি খাবা? ভাপত দিয়া পিঠা খাবা তুমি? ইয়াত খালি তিল চিল দি দিলে বেছি ভাল হয়। এইটো কি হয়? পিঠা, ভাপতি পিঠা। গাইজ দেখিলে না পিঠাটো কেনেকুৱা হৈছে? বলক তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি দেখুৱাম। বিৰাট টেষ্টি হৈছে কৈছোঁ গাইজ, বিৰাট টেষ্টি হৈছে সঁচাকৈ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। চ' আজি ভিডিঅ' ইমানে, অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।